সকলোৱে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব, মানে আগুৱাই নিব, মৰম চেনেহ দিব আৰু ভাল লাগে লগ পাই। হেল্ল' মই চিনিয়ে নাপাওঁ, বায়ে মানে দেখি পেলাই দৌৰি দৌৰি আহিছোঁ পুৰা। সবকে ওচৰত মানে বেলেগ বেলেগ লাগে ন। অঁ সেইটোৱে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে আৰু মোৰো ভাল। তো আজিৰ ব্লগটো মই এনেদৰে ষ্টাৰ্ট দি দিছোঁ আৰু এয়া মোৰ লগত আছে এইফালে খুশি আৰু এইফালে আছে চাহিৰ। তো যোৱাটো ব্লগত মই দেখুৱাইছিলোঁ নহয় মোৰ ভাগিনহঁত আহিছে ঘৰত। তো আমি এনেদৰে বহি আছোঁ আৰু এতিয়া টাইম হৈছে 4:30 আৰু এতিয়া একচুৱেলি আমি ক'ৰবালৈ যাবলৈ ওলাইছোঁ ন। তো মই এতিয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট দি দিছোঁ। আগবেলা কিবা কিবি কৰি থকা সেইটোকে অলপো শ্বুট কৰিবলৈ নহ'লে। তো ভিডিঅ'টো চাই থাকিব একেবাৰে শেষলৈকে, আকৌ লগ পাইছোঁ, চাই থাকক। তো মই ৰেডি হৈ গ'লোঁ এইফালে যাবলৈ, আৰু এইফালে আছে বিউটি বা, আৰু এইফালে আছে মাইনা বা, আৰু এইফালে আছে আমাৰ পোপটলাল, সিও ৰেডি হৈ আছে। তো চাই থাকক ভিডিঅ'টো, আৰু এইফালেও পূৰা ব্লগ শ্বুট কৰি আছে। তো চাই থাকক। টাটা টাটা হাই পুষ্পা দেখোৱাচোন পুষ্পা। হেল্ল' এভৰিৱান, তো মই এতিয়ালৈকে আপোনালোকে কোৱাই নাই যে মই আচলতে ক'লৈ গৈ আছোঁ। তো মই মোৰ বাহঁতৰ লগত গৈ আছোঁ অলপ বজাৰৰ ফালে। একচুৱেলি সিহঁতৰ কিবা কিনিবলগীয়া আছে, তো মোক লৈ গৈ আছে লগত। আৰু মই যিহেতু যোৱাকালি ভ্লগটো দেখালোৱেই, মই অলৰেডি গৈ আহিলোঁ, সিদিনা কিবা কিবি ল'ব আছিলে ল'লোঁ। তো সেয়াই আৰু বাহঁতৰ লগত আহিলোঁ, মোৰ কোনো কাম নাছিলে, ফিৰবি আহিব লগা হ'ল। তো এইফালে আছে খুশি, আৰু এইফালে বাহঁতে কিবা কিবি বস্তু লৈ আছে যি যি লাগে সিহঁতক। আৰু মই জাষ্ট এনেই গ'লোঁ, আৰু যাবলগীয়া আছিলে নগ'লেও নহয়, তো গ'লোঁ। এইফালে আছে পোৱালি খুশি আৰু চাহিৰ। এয়া চাওকচোন ইমান আমনি কৰিছে নহয়, তাতে ইমান বৰ বেছি গৰম। তো সিহঁতকে মই এনেকৈ বিশালৰ চুক এটাত বহাই পেলাই যেন তেন ৰাখিছোঁ, নহ'লে মাকক বস্তু চাবলৈ নিদিয়ে, পূৰা উৎপাত কান্দা লগাই দিছে একদম পূৰাহি। আৰু এইফালে ইমান গৰম মানে সিদিনা তাতে সোমাওঁতে কাৰেণ্টটো নাই, আৰু মানে বহুত বেছি গৰম লাগিছে। তো পোৱালিবিলাকে বেছি উৎপাত কৰি আছে তাত। আৰু এইফালে একদম পূৰা গৰম, ঘামি চামি অৱস্থা নাই মোৰ। তো এইফালে চাওকচোন, এনেকৈ তাক মই খেলাই ৰাখিছিলোঁ, আৰু তাৰ মাজতে এনেকৈ কুশ্যনছবোৰ লৈ পেলাই, তাৰমানে খুব গৰম লাগিছে, আৰু ওপৰতে ফেনখন চলি আছিল যে, সি মানে একে পাকাতে শুয়ে দিলে, বাৰে বাৰে শুয়ে যায়। আৰু ইমান মানে কিউট লাগে ন পোৱালিটো, এনেও বহুত বেছি কিউট হয়, আৰু এইবোৰ দেখিলে মানে আৰু বেছি মৰম লাগে। তো তাকে মই বাৰে বাৰে উঠাই দি আছোঁ। আৰু তাৰপিছত সি এয়া তাতে কিবা এডোখৰ এনেকৈ পালে, আৰু এনেকৈ লৈ পেলাই পূৰা বিন্দাছ ঘূৰি ফুৰিছে, আৰু পোৱালি কোনে পায়। কি কৰিছা? বাবা ন বাবা। চ' ফাইনেলি বাহঁতৰ বস্তু পাতি লোৱা হৈ গ'ল, আৰু এইফালে সঁচাকৈ ইমান গৰম পৰিছে নহয়, ঠাণ্ডা দিন গৈ পেলাই গৰম দিন মানে আহিলেই, আৰু বহুত বেছি গৰম পৰিছে। আৰু যাব ওলোৱাৰ আগতে চাওকচোন আমি কাক লগ পালোঁ, ভিডিঅ' ক্লিপটো চালে গম পাই যাব। এওঁক লগ পাই বহুতেই ভাল লাগিল, আৰু আপোনালোকেও যদি এওঁ ভিডিঅ'বিলাক চাই, আৰু মোৰ ফালৰ পৰা মানে চাব, আৰু সকলোৱে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব, মানে আগুৱাই নিব, মৰম চেনেহ দিব আৰু ভাল লাগে লগ পাই। হেল্ল' মই চিনিয়ে নাপাওঁ, বায়ে মানে দেখি পেলাই দৌৰি দৌৰি আহিছোঁ পুৰা। সবকে ওচৰত মানে বেলেগ বেলেগ লাগে ন। অঁ সেইটোৱে ভাল লাগিলে। অঁ তো নামটো চাগে কোৱাৰ প্ৰয়োজন নাই নহয় জানো, সকলোৱে যিহেতু চিনিয়ে পায়, ফেমাছ ইউটিউবাৰ পাখি ৰাজবংশী বা। লগ পাই পেলাই ভাল লাগিলে, হঠাতে লগ পালোঁ আৰু তাত। আৰু যিসকলে চিনি নাপায় কৈ দিছোঁ, আৰু ফেমাছ ইউটিউবাৰ হয়, বহুত বেছি ছাবস্ক্ৰাইবাৰ্ছ আছে, তো লগ পালোঁ হঠাতে, আৰু সেয়াই। তো এতিয়া তললৈ যাওঁ, আৰু ইয়াত যিহেতু বহুত বেছি গৰম, তো এতিয়া ঘৰ যাব লাগে, দেৰিও হৈ গ'ল। আৰু এয়া বাহঁতে এজ ইউজুৱেল মোকে বিল পে' কৰিবলৈ পঠালে। তো মই এইফালে লাইনত ৰখি আছোঁ, আৰু এতিয়া বিল চিল পে' কৰি হৈ গ'ল। তো আমি ঘৰ যাওঁ, আৰু ঘৰ গৈ পেলাই আকৌ লগ পাম, আৰু ভিডিঅ'টো চাই থাকিব দেই। হেই গাইজ, গুড ইভিনিং। তো আমি বজাৰ কৰি আহি গ'লোঁ, এইফালে হাক্কা নুডলছ আৰু কিবা কিবি পেকেট লৈ পূৰা একদম বহি আছোঁ। আজি একদম খোৱা বস্তু কিনিম বুলিয়ে কৈ পূৰা পেকেট, চব পেকেট উঠাই লৈ আহিছে তাই আৰু বা। আৰু এইফালে মই আজি মোৰ অৱস্থা খুব বেয়া, মৰ্ণিঙৰ পৰা মই 1 মিনিটো ৰেষ্ট পোৱা নাই, আৰু মোৰ বিশেষ একো কামো নাছিলে, সিহঁতৰ লগত গৈছোঁ, সিহঁতৰ লগত আহিছোঁ, বাছ বেলেগ একো কাম নাই মোৰ।
আৰু এইফালে পোৱালি যি আমনি কৰিছে তাত গৈ মই গোটেইখিনি ক্লিপ ৰাখিছোঁ কিবা কিবি সেইখিনি মই নিশ্চয় এড কৰিম আৰু এইফালে আছে পোৱালি পোপটলাল তো আমি জাষ্ট আহি পাইছোঁ আৰু এতিয়া 7:10 হৈছে মানে বহুত টাইম হ'ল প্ৰায় 2 ঘণ্টামান 2-3 ঘণ্টা হৈ যাব ন তাত থকা বহুত দেৰি হৈ গ'ল তো এতিয়া মই অলপমান ৰেষ্ট লওঁ ফ্ৰেছ হওঁ আৰু তাৰপিছত আপোনালোকক আকৌ লগ পাই চাই থাকক হেল্ল' এভৰিৱান তো আজি হৈছে তাৰ নেক্সট ডে আৰু এয়া মই এতিয়া জাষ্ট ক্লাছৰ পৰা আহি পালোঁ আৰু এতিয়ালৈকে ভিডিঅ'টো চাই থাকিবৰ বাবে বহুত বহুত ধন্যবাদ তো ইমানখিনি যদি চালে ভিডিঅ'টো প্লিজ স্কিপ নকৰিব একদম চাই থাকক শেষলৈকে হেল্ল' এভৰিৱান গুড আফটাৰনুন তো মই আপোনালোকক পুৰা 24 আৱাৰ্ছৰ পিছত লগ পাই আছোঁ মানে মই যোৱাকালি এইটো টাইমতে ব্লগ শ্বুট কৰিছিলোঁ আৰু আজিও ছেইম টাইমত একচুৱেলি মই মৰ্ণিং গ'লোঁ চামগুৰি তাতে মোৰ ক্লাছ আছিলে আৰু তাৰ পৰা আহি মই জাষ্ট ঘৰ সোমাইছোঁ এণ্ড চেঞ্জ কৰি আহি পেলাই ব্লগটো শ্বুট কৰিলোঁ কাৰণ মৰ্ণিঙৰ পৰাতো একো ৰেকৰ্ড কৰা হোৱাই নাই তো এতিয়া নহ'লে থাকি যাব আকৌ সেইখিনিতে কৰি ল'লোঁ আৰু এতিয়া মই ফ্ৰেছ হ'ম হৈ পেলাই ভাত পানী খাম আৰু তাৰপিছত আপোনালোকক আকৌ লগ পাম আৰু এইখিনিতে আছে আমাৰ ইফতেছাম বা তো অলপ দেখুৱাই দিওঁ হেল্ল' তো তাইও এইফালে ব্লগ ৰেকৰ্ড কৰি আছে আৰু সিদিনাখন ব্লগটোত কৈছিলোঁ ইফতেছ ব্লগ বুলি আছে মোৰ বা হয় তো তাইও ব্লগ আপলোড কৰে তো আপোনালোকে চাব পাৰিব তাইৰ চেনেলটো আৰু লাইক আৰু যোনে যোনে মোৰ চেনেলটো চাই প্লাছ মোৰ ভিডিঅ'জবোৰ চাই তেওঁলোকে তাইৰ চেনেলটো এবাৰ ভিজিট কৰিব আৰু লগতে ভিডিঅ'জবোৰ লাইক কৰি দিব কমেণ্ট কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব তো এয়াই আৰু যেতিয়া কেমেৰা সন্মুখত আনো এনেকৈ দুজনী লগ পালে একেখিনি কথাকে কোৱা ভাবি থাকোঁ যে কিবা কিবি বনাম কিবা বাট এনেকৈ নহয় ইমান তো আমি আৰু বহুত জলদি চেলেঞ্জ ভিডিঅ' আহিব দুজনী চেনেলতে আপলোড হ'ব চাগে এইটো এতিয়াও ঠিক হোৱা নাই বাট হ'ব আৰু আমি 2-3টামান চেলেঞ্জ ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ ফ্ৰণ্টলৈ তো তাতে থাকিব মোৰ ভাইটি আৰু এইফালে আছে বা আৰু আমি এইটো মেবি আমাৰ দুইজনী চেনেলতে দিয়া হ'ব আৰু তো চাই থাকিব বহুতকেইটা ইণ্টাৰেষ্টিং টপিকৰ ওপৰত ভিডিঅ' বনাম আমি ট্ৰাই কৰি আছোঁ আৰু একচুৱেলি টাইম মিলাব পৰা নাই চ' ডেট দিব পৰা নাই যিমান সোনকালে হয় দিম তো চাই থাকিব ষ্টে কানেক্টেড আৰু এইফালে আছে আমাৰ খুচি কি খাইছা ললিপপ হাই হাই গুড ইভিনিং এভৰিৱান তো এতিয়ালৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এতিয়া হৈছে গধূলিৰ সময় আৰু মই অলপ টাইম ৰেষ্ট কৰিলোঁ খোৱাৰ পৰা উঠি পেলাই এয়া এতিয়া কিবা কিবি খাই আছোঁ আৰু এইফালে মোৰ লগত আছে খুচি মই য'ত তাইও তাত আৰু এতিয়া আমি সকলোৱে বহি পেলাই গধূলিৰ চাহকাপ একেলগে খাই লওঁ আৰু মই এইখিনিতে ভাবিছোঁ আজি ভিডিঅ'টো এণ্ড কৰোঁ কাৰণ ইয়াৰ পিছত মোৰ কিবা কিবি অলপ কাম আছে সেইখিনি কৰিব লাগিব তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু চাই পেলাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে এটা লাইক আৰু এতিয়ালৈকে যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ অন্য এটা ভ্লগৰ সৈতে চাই থাকিব